মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, নতুন বছৰত যুৱকলৈ চৰকাৰৰ এক ডাঙৰ উপহাৰ। কিয়নো 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব গৈ আছে বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। সাজু কৰক আপোনালোকে নথি পত্ৰসমূহ। শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। যুৱকসকলৰ আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। হয়, লৈ আহিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। বিনামূলীয়া ৰিক্সা আপোনালোকে পালেনে বা বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনালোকক? যদিহে লাগে তেন্তে অনলাইন প্ৰক্ৰিয়া চলি আছে, আবেদন কৰিব পাৰিব এতিয়াই। শীঘ্ৰেই কৰক অনলাইনত আবেদন, কাৰণ অনলাইনৰ সময়সীমা 30 ডিচেম্বৰ। অৰ্থাৎ অনলাইনৰ আবেদনৰ অন্তিম তাৰিখটো হ'ল 30 ডিচেম্বৰ। www.linguisticminority.com.in এই ৱেবছাইটত আপোনালোকে নথি পত্ৰসমূহ লৈ আপোনালোকে আবেদন কৰিব পাৰিব। বাৰ্ষিক আয় প্ৰমাণ পত্ৰ, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট চাইজ ফটো হ'লে আপোনালোকে কৰিব পাৰিব এই আবেদন। ভাষিক সংখ্যালঘুৰ বাবেই চলি আছে এই বিশেষ আঁচনি। আপোনালোকে যদি মাইনৰিটি হয় তেন্তে কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিমটো তাৰিখ 30 ডিচেম্বৰ দিয়া হৈছে। www.linguisticminority.in এই ৱেবছাইটত আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিব সাজু কৰক নথি পত্ৰসমূহ হ'ল বাৰ্ষিক আয় প্ৰমাণ পত্ৰ, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট চাইজ ফটো। ভাষিক সংখ্যালঘুৰ বাবে চলি আছে এই বিশেষ আঁচনি। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰীয়ে 11টাকৈ ডাঙৰ উপহাৰ। ৰাজ্যবাসীৰ বাবে প্ৰধানমন্ত্ৰীৰ 11টা বৃহৎ উপহাৰ। বিশ্ববাসীৰ বাবে মুকলি হ'ল LGBI বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল। কাইলৈ নামৰূপত 12 লাখ মেট্ৰিক টন উৎপাদনক্ষম সাৰ কাৰখানাক ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ জাতীয় শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ স্মাৰক পৰ্যবেক্ষণ কৰিব। অসম আন্দোলনৰ জাতীয় বীৰ শ্বহীদক জনাব শ্ৰদ্ধাঞ্জলি। কাজিৰঙাত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কাৰ্ডিয়েৰৰ কাম আৰম্ভ কৰিব। গেলেপু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ নতুন দলঙৰ শুভ উদ্বোধন কৰিব। কেইটামান পূৰ্বে অসমবাসীক উপহাৰ দিছিল ৰিং ৰোড। কেইমাহমান পূৰ্বে অসমবাসীক উপহাৰ দিছিল ৰিং ৰোড। নুমলীগড়ৰ ইথানল প্ৰকল্পও উপহাৰ দিছিল ৰাজ্যবাসীক। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ গংগা বৈছে অসমত। প্ৰধানমন্ত্ৰীৰ সন্মুখত এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ